হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চোৱা এই চিত্ৰটো তোমালোকে চাই গম পাব পাৰিছা এইটো কি চিত্ৰ? কাৰ্ডিয়াক চাইকেল হয়, ঠিক আছে। হৃদযন্ত্ৰৰ চক্ৰ। তোমালোকে কনফিউজ নহবা, ইয়াত হৃদযন্ত্ৰ বুলি থাকে কেতিয়াবা। হৃদযন্ত্ৰ হ'লে চিত্ৰটো বেলেগ হ'ব, বুজি পাইছা? তোমালোকৰ যিটো হৃদযন্ত্ৰ আছে সেইটো বেলেগ চিত্ৰ হ'ব, আৰু হৃদযন্ত্ৰৰ চক্ৰটো বেলেগ চিত্ৰ। সেইকাৰণে মই তোমালোকক কৈছোঁ যে তোমালোকে ইংৰাজীত মুখস্থ কৰি থোৱা। ইংৰাজীত মুখস্থ কৰি থোৱা কাৰ্ডিয়াক চাইকেল, ঠিক আছে। কাৰ্ডিয়াক চাইকেল বুলি মুখস্থ কৰি থোৱা। চোৱা তোমালোকে চোৱা, প্ৰথমতে তোমালোকে এনেকৈ এটা আঁচ দিবা, দুটা আঁচ দিবা। তাৰপিছত তোমালোকে মানে ভিতৰটো দিবা এনেকৈ, ঠিক আছে। তাৰপিছত তোমালোকে এনেকৈ দিবা, ঠিক আছে। তাৰপিছত বাহিৰতটো দিবা। আৰু ইয়াৰ পৰা এইটো দিবা, ঠিক আছে। এইটো ৰাইট এট্ৰিয়েল, ঠিক আছে। ৰাইট এট্ৰিয়েল, ৰাইট ভেন্ট্ৰিকেল। এইটো লেফ্ট এট্ৰিয়েল, লেফ্ট ভেন্ট্ৰিকেল। এইটো ট্ৰাইকাস্পিড ভাল্ভ, এইটো বাইকাস্পিড ভাল্ভ, ঠিক আছে। এই দুটা ভাল্ভ হয়। তোমালোকে চোৱা, তাৰপিছত যেনেকৈ দিছোঁ মই, তোমালোকে এনেকৈ আঁকি দিবা। আৰু চোৱা তোমালোকে এই যিটো হীৰা, এইটো চোৱা তোমালোকে ইয়াৰ পৰা গৈ, ঠিক আছে, ইয়াৰ পৰা গৈ গৈ এই ওপৰত গৈছে। ওপৰত মানে পালমোনাৰী আৰ্টাৰীৰ জৰিয়তে, মানে ইয়াৰ জৰিয়তে পালমোনাৰী আৰ্টাৰীৰ জৰিয়তে লাংকত গৈছে, অথবা হাঁওফাঁওত গৈছে তেজটো, ঠিক আছে। আৰু ইয়াত চোৱা লেফ্ট ভেন্ট্ৰিকেল, ইয়াত মানে হীৰাৰ জৰিয়তে তেজবোৰ কি ইয়াৰ পৰা আহি চিষ্টেমিক আউটাৰৰ দ্বাৰা, এইটো চিষ্টেমিক আউটাৰৰ জৰিয়তে মানে বডিলৈ, সমগ্ৰ শৰীৰত যায় তেজ, ঠিক আছে। ডবল চাৰ্কুলেশ্যন হয়, দ্বিপৰী সঞ্চালন বুলি কয়, ঠিক আছে। তোমালোকে চাই থবা, নামটো চাই থবা, ঠিক আছে। তোমালোকক মই বৰ্ণনা লিখি দিম, তোমালোকে সেইখিনি চাই নোট কৰিবা, ঠিক আছে। তোমালোকক কনফিউজ নহবা, তোমালোকৰ এইটো হৃদযন্ত্ৰৰ চক্ৰ হয়, চক্ৰটো বেলেগ আৰু হৃদযন্ত্ৰটো বেলেগ। তোমালোকক মই হৃদযন্ত্ৰটো মই চিত্ৰ সহকাৰে আঁকি বুজাই দিম, ঠিক আছে। নহ'লে তোমালোকৰ কনফিউজ হ'ব, হৃদযন্ত্ৰটো কোনটো আৰু হৃদচক্ৰটো কোনটো, ঠিক আছে। তোমালোকক মই দুটা বুজাই দিম। তোমালোকে চোৱা বৰ্ণনা, কাৰ্ডিয়াক চাইকেল, হৃদচক্ৰ বৰ্ণনা। এটা স্পন্দন সম্পূৰ্ণ হ'বলৈ যিমান কাৰ্য সম্পন্ন হয় তাক হৃদযন্ত্ৰ চক্ৰ বোলে, ঠিক আছে। তোমালোকে চাই থবা। এই তিনি প্ৰকাৰে হ'ব পাৰে: এট্ৰিয়েল চিষ্টুল, ভেন্ট্ৰিকুলাৰ চিষ্টুল এণ্ড জয়েণ্ট ডায়েষ্টুল, ঠিক আছে। তোমালোকে চোৱা, এই তিনিওটাৰ মই বৰ্ণনা কৰি দিম, ঠিক আছে। এই ভিডিঅ'টো চাই থাকা। মই তোমালোকক সহজকৈ লিখি দিম, তোমালোকে ইয়াৰ পৰা পঢ়িবা, ঠিক আছে। ইয়াৰ পৰা এইখিনি পঢ়িবা, ঠিক আছে। এই তলতটো পঢ়িব নালাগে, ঠিক আছে। এইখিনি পঢ়িব নালাগে তোমালোকৰ, ইয়াৰ পৰা ওপৰলৈকে পঢ়িবা, ঠিক আছে। আৰু তোমালোকক মই লিখি দি আছোঁ, তোমালোকে চোৱা। এইটো এট্ৰিয়েল চিষ্টুল আৰু ভেন্ট্ৰিকুলাৰ চিষ্টুলৰ মাজত পাৰ্থক্য। যদি কেতিয়াবা পাৰ্থক্য আহে তেনেহ'লে তোমালোকে এইটো লিখি দিব পাৰা পাৰ্থক্যটো, আৰু তোমালোকে এইটো বৰ্ণনা সহকাৰেও লিখিব পাৰিবা। কেনেকৈ লিখিবা কুৱেশ্যনটো তেতিয়া, যে এট্ৰিয়েল চিষ্টুলৰ সময়ত হোৱা পৰিঘটনাসমূহ। তোমালোকে চোৱা, এক মাৰ্কক দিছোঁ মই, এট্ৰিয়েল চিষ্টুল ইয়াত কি হয় চোৱা। অলিন্দৰ পৰা তেজ নিলয়ত আহে, আৰু ভেন্ট্ৰিকুলাৰ চিষ্টুলৰ সময়ত হোৱা পৰিঘটনাসমূহ মানে এনেকৈ তোমালোকে বৰ্ণনা সহকাৰে লিখিব পাৰিবা। বৰ্ণনা তোমালোকে চোৱা, লোপ শব্দ, লোপ আৰু ডুপ শব্দটো মই আগৰ ভিডিঅ'ত দি দিছোঁ,
চোৱা নাই যদি চাই ল'বা, ঠিক আছে। অৰ্ধ চন্দ্ৰৰ ভালবোৰ খোলা থাকে, ঠিক আছে। তো তোমালোকে চাই ল'বা। পাৰ্থক্য কেতিয়াবা আহিব পাৰে, তোমালোকে পঢ়িবা আৰু তোমালোকে এটা কাম কৰিবা ঠিক আছে। ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, যাতে যাতে এইবোৰ মানে ভাল ভাল মানে কুৱেশ্যন এনচাৰ চাব পাৰে, যিবোৰ খুব ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে পঢ়া, এইটো মাত্ৰ ফাইনেলৰ কাৰণে যে পঢ়িবা তেনে নহয়, তোমালোকৰ ফাৰ্ষ্ট ইয়াৰত লাগিবই এইবোৰ, মই কৈ আছোঁ। তোমালোকৰ